ওদালগুৰি জিলা বন বিভাগৰ যুটীয়া অভিযানত অবৈধ ৰাস্তা খনন কৰা পকলেন আৰু ট্ৰেক্টৰ জব্দ। ওদালগুৰি জিলা বন বিভাগৰ যুটীয়া অভিযানত অবৈধভাৱে ৰাস্তা খনন কৰি থকা অৱস্থাত পকলেন আৰু ট্ৰেক্টৰ জব্দ কৰে যদিও পকলেনৰ GPS বন্ধ কৰি দিয়াত বিমোৰত পৰিছে জিলা বন বিভাগ। অসম অৰুণাচল সীমান্তৰ ৰৌতা ফৰেষ্টৰ দৈচাংগুৰি বনগাঁৱত চলাইছিল অবৈধভাৱে ফৰেষ্টৰ মাটিত ৰাস্তা খনন কৰি থকা অৱস্থাত চলাইছিল যুটীয়া অভিযান ওদালগুৰি জিলা বন বিভাগে। বন বিভাগৰ উক্ত অভিযানত ওদালগুৰি জিলা বন বিভাগৰ বিষয়া মোস্তাফা আলী আহমেদৰ নেতৃত্বত অৰুণাচল বন বিভাগ, মাজবাট আঞ্চলিক বন বিভাগ, লালপুৰস্থ 23 নম্বৰ SSBৰ যুটীয়া অভিযানত দৈচাংগুৰিৰ পৰা ৰাস্তা খনন কৰি থকা অৱস্থাত এখন পকলেন আৰু নাম্বাৰ প্লেটবিহীন এখন ট্ৰেক্টৰ জব্দ কৰে যদিও পকলেনৰ মালিকে GPS বন্ধ কৰি দিয়াত জিলা বন বিভাগ বিমোৰত পৰিছে বুলি বিশেষ সূত্ৰে প্ৰকাশ। পিছত জব্দ কৰা পকলেন দৈচাংগুৰিতে এৰি ট্ৰেক্টৰখন মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে বুলি মাজবাট আঞ্চলিক বন বিভাগৰ বিধ অফিচাৰে সাংবাদিকক জানিবলৈ দিয়ে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে।